নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক টু দ্য নিউজ অসম 24 ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। যদি আপুনি অৰুণোদয় আঁচনিত ভুৱা অথবা মেনেজ কৰি হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিছে তেতিয়াহ'লে আপোনাৰ বিপদ আহিব পাৰে। আৰু যদি আপুনি অৰুণোদয় আঁচনিৰ ধন পাব লগা যদি পোৱা নাই, এইটো ভিডিঅ' শেষলৈকে চাওক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত যদিহে টু দ্য নিউজ অসম 24 ইউটিউব চেনেলৰ খবৰবোৰ সকলোতকৈ প্ৰথমে চাব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰিবলৈ নাপাহৰিব। সাৱধান, অৰুণোদয়ৰ হিতাধিকাৰীৰ পৰা কৰ্তন হ'ব পাৰে আপোনাৰ নাম। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকা পৰ্যবেক্ষণ কৰিব ৰাজ্য চৰকাৰে। ভুৱা নামৰ গৰাকীৰ নাম কৰ্তন হ'ব তালিকাৰ পৰা। চৰকাৰৰ তীক্ষ্ণ নজৰত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী। ভুৱা অথবা মেনেজ কৰি হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হোৱাসকলৰ আহিব পাৰে বিপদ, কিয়নো আগন্তুক এমাহৰ বাবে ৰাজ্যত পুনৰ পৰ্যবেক্ষণ কৰা হ'ব অৰুণোদয়ৰ হিতাধিকাৰীক। ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এটা বিশেষ দলে তন্নতন্নকৈ পৰীক্ষা কৰিব ৰাজ্যৰ হিতাধিকাৰীসকলৰ নথিপত্ৰ তথা আঁচনিৰ অৰ্হতাৰ প্ৰমাণপত্ৰ। ভুৱা তথ্য সংযোগ কৰি হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰা যিকোনো হিতাধিকাৰীৰ কৰ্তন হ'ব পাৰে নাম। একে সময়তে যোগ্য হিতাধিকাৰীৰ গৃহত লগোৱা হ'ব অৰুণোদয়ৰ লগ। ৰাজ্য চৰকাৰৰ লক্ষ্য অনুসৰি ভৱিষ্যতে সকলো হিতাধিকাৰীৰ বাবে থাকিব এটা পৰ্টেল, যাৰ জৰিয়তে এইটো পৰ্টেলৰ যোগেদি সকলো হিতাধিকাৰীক সংযোগ কৰিব পাৰিব চৰকাৰে। অৰুণোদয় আঁচনিক লৈ গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 7 জুলাইৰ পৰা ৰাজ্যত আৰম্ভ কৰা হ'ব অৰুণোদয় সপ্তাহ। নতুনকৈ চাকৰি পোৱা লোকে এৰিব লাগিব অৰুণোদয় আঁচনি। 20,000 NCC কেডেটে ঘৰে ঘৰে চলাব অভিযান। এখন গাঁৱৰ বিপৰীতে দল হিচাপে যাব 3জনকৈ কেডেট। নাম কৰ্তন হোৱাৰ বিপৰীতে অন্তৰ্ভুক্ত হ'ব আঁচনিত নতুন হিতাধিকাৰীৰ নাম। ইয়াৰ বাবে প্ৰথম পৰ্যায়ত অৰুণোদয় আঁচনিৰ সৈতে দিব্যাংগ পেঞ্চন আঁচনি সংযোগৰ লক্ষ্য ৰাজ্য চৰকাৰৰ।